जन्मांतरे मन कामना पूर्ति जय देव जय देव। हेलो एवरीवन, সকলোলৈকে গণেশ চতুৰ্থীৰ শুভকামনা জনালোঁ। আজি গণেশ চতুৰ্থী বুলি মই পায়স বনাবলৈ লৈছোঁ। পায়সখিনি বনাবলৈ প্ৰথমতে চাউলখিনি তিয়াই লৈছোঁ। এতিয়া কাজু খিচমিচখিনি কাটি অলপ সময় তিয়াই থৈ দিম। এতিয়া 2 গিলাচ গাখীৰ লৈ লৈছোঁ। এতিয়া মই গাখীৰখিনিত এখিলাত তেজপাত দিছোঁ আৰু ইলাচি অকণমান দি এতিয়া চাউলখিনি লাহে লাহে দি লৰাই থাকিম। গেছটো যিহেতু বঢ়াই থৈছোঁ সেইটো কাৰণে মই একেৰাহে লৰাই আছোঁ আৰু চাউলখিনি সিজিছে নাই মাজে মাজে অলপ চাই আছোঁ। ইয়াৰ মাজতে মই কাজু খিচমিচখিনি দি দিলোঁ। এয়া আমাৰ পায়স ৰেডি হৈ গ'ল। এতিয়া মই বনাবলৈ লৈছোঁ চলেখিনি প্ৰথমতে অলপ সময় তিয়াই থৈছিলোঁ আৰু লগত লৈছোঁ কেপচিকাম, আদা নহৰু আৰু জলকীয়া, লগতে পিঁয়াজো আছে আৰু এইফালে আছে বইল আলু আৰু বিলাহী পেষ্ট। আমি তেল একদমেই কম খাওঁ, সেইটো কাৰণে বহুত কম তেল দিছোঁ। আপোনালোকে তেলৰ পৰিমাণটো চাই ল'ব। আৰু এতিয়া মই ইয়াত পাঁচফোৰণ কেইটামান দিছোঁ আৰু এতিয়া তেজপাত দিম। অলপ সময় ভাজি ল'ম। অলপ সময় ভজাৰ পিছত ইয়াত আদা নহৰু পিঁয়াজৰ পেষ্টখিনি দি দিম। পিঁয়াজখিনি ভালকৈ ভাজ খোৱাৰ পিছত এতিয়া আকৌ কেপচিকামখিনি দি লৈছোঁ। কেপচিকামখিনিও অলপ সময় ভাজি ল'ম। ভালকৈ ভাজ খোৱাৰ পিছত এতিয়া বিলাহীখিনি দি দিছোঁ। বিলাহীখিনিত নিমখ হালধি জোখমতে দি ল'ম। অলপ সময় ভজাৰ পিছত এতিয়া চলেখিনি দি দিম। আকৌ অলপ সময়ৰ কাৰণে ভালদৰে লৰাই থাকিম।
ব্যৱহাৰ কৰিছোঁ আপোনালোকে বেলেগ মছলাও দিওঁ বুলি ক'লে দিব পাৰে মছলাখিনি ভালকৈ ভাজ খাবলৈ মই ইয়াত পানী অলপ ব্যৱহাৰ কৰিছিলোঁ কিন্তু দেখুওৱা নহ'লে এতিয়া ভালকৈ ভজাৰ পিছত এতিয়া মই ইয়াত বইল আলুকেইডোখৰ দি দিম আকৌ অলপ সময়ৰ কাৰণে ভাজি থাকিম ভালকৈ ভাজি হোৱাৰ পিছত ইয়াত মই জোখমতে পানী দি দিম চলেখিনি তিওৱা বেছি সময় হোৱা নাছিলে বাবে মই কুকাৰৰ হুইচেল বেছিকৈ দিম 4টা দিছোঁ মই আপোনালোকে চলেখিনি যদি আগতে বইল কৰি লয় তেতিয়াহ'লে কমকৈ হুইচেল মাৰিলেও হ'ব এতিয়া মই চলেৰ লগত খাবলৈ ফুলা ফুলা লুচি বনাই লওঁ এয়া আমাৰ চলে আৰু লুচি ৰেডি মই পায়স খাই ইমানেই ভাল পাওঁ পায়সখিনি আগতেই খাই পেলালোঁ লগতে গণেশ চতুৰ্থী বুলি লাডু আনিছিলে লাডু খাই যে মই বহুত ভাল পাওঁ আজি ভিডিঅ'টো যদি সঁচাকৈ চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ